নিৰ্ধাৰিত এটা কাৰ্যসূচী আমি বহুত ঠাইত 4টা আমাৰ জিলাত বহুতো ঠাইত আমি তেনেকৈ প্ৰি ৰিক্ৰুটমেণ্ট ট্ৰেইনিং চেণ্টাৰ হিচাপে আমি বনাইছোঁ আৰু আজি আমাৰ এইটো অঞ্চলত চৰাইবিল অঞ্চলত আজি আমি প্ৰি ৰিক্ৰুটমেণ্ট ট্ৰেইনিংটো লৈছোঁ আৰু ইয়াৰ উদ্দেশ্যটো হ'ল আমাৰ এই অঞ্চলত থকা আৰ্থিকভাৱে আণ্ডাৰ ডেভেলপ আৰু আমি মৰেলি ডাউন হৈ আছোঁ যোৱা মানে 70 বছৰে আমি কিবা এটা ডিপ্ৰাইভ হৈ গৈছোঁ নেকি সেইবোৰ চিন্তা কৰি পেলাই আমাৰ একৰ্ডৰ দফা 10ত লিখা হিচাপে সকলো বড়ো ইউথ যিসকলে স্পেচিয়েলি মুভমেণ্টত ইনভলভ হৈ আছে বড়ো ইউথ লিখিছে কিন্তু এইটো ইনডাইৰেক্টলি NDB সকলক জনাইছে আৰু আমি 10,000 বড়ো NDB সকলক লৈ পেলাই স্পেচিয়েল ৰিক্ৰুটমেণ্ট ট্ৰেইনিং দি পেলাই তেওঁলোকক স্পেচিয়েলি এক্সপাৰ্ট মৰেলি ফিজিকেলি আৰু স্পিৰিচুৱেলি আৰু ফিজিকেলি এক্সপাৰ্ট কৰি পেলাই তেনেকৈ পাৰামিলিটাৰীত আছাম পুলিচ আছাম বেটেলিয়ন ইণ্ডিয়ান আৰ্মি সেইবোৰত কেনেকৈ আমি ইনভলভ কৰাব পাৰোঁ বা তেওঁলোকক আমি এপইণ্ট কৰিব পাৰোঁ নিজকে সংস্থাপন কৰাব পাৰোঁ এই কথাটো আমি চিন্তা কৰি আজি প্ৰি ৰিক্ৰুটমেণ্ট ট্ৰেইনিংটো লোৱা হৈছে একো হোৱা নাই মানে কথাটো হ'ল আগপিছ হৈছে মানুহৰ জন্মও আগপিছে হয়নে নহয় 10,000 মানুহক গভৰ্ণমেণ্টে ইমান এদিনতে সকলোকে মানে স্ক্ৰুটিনি নকৰাকৈ একদিনতে দিব নোৱাৰি ৰিহেবিলিটেশ্যন পেকেজটো পৰ্যায়ক্ৰমে দি আছে আৰু পৰ্যায়ক্ৰমে পাই আছে সকলোৱে পাব 10,000ৰ ভিতৰত 10,000ে পাব কিন্তু আগপিছ হ'ব এইটো হ'ল তেওঁৰ ব্যক্তিগত কথা পলিটিকেলি ভাৰত গণতন্ত্ৰ এখন দেশ সেই গণতন্ত্ৰৰ দেশত তেওঁ নিজে ব্যক্তিগতভাৱে সিদ্ধান্ত ল'ব অধিকাৰ আছে আৰু তেওঁ যদি বিজেপিত যাব বিচাৰিছে আমাৰ ক'বলগীয়া একো নাই কিন্তু বিটিআৰবাসী যিসকল বিটিআৰত থাকি পেলাই নিজকে মানে যোৱা 17 বছৰে BPFৰ সময়ত তাৰ 60 বছৰৰ আগত হয়নে নহয় 60 বছৰৰ আগত BPFে শাসনৰ অহাৰ 50 বছৰৰ আগত আমাৰ অৱস্থাটো কেনেকুৱা আছিল আজি কিটো অৱস্থাত আছে সেইবোৰ চিন্তা কৰি BPFে ক'ৰবা গ'ল বোলে যে আমাৰ বিটিআৰবাসীয়ে ক'ৰবা যাব সেই কথাটো কোনো বিশ্বাস কৰিব নোৱাৰে হয়নে নহয় আমি ডেভেলপ বিচাৰিছোঁ হাগ্ৰামা বিজেপিত গ'ল বুলি যে হাগ্ৰামা ক'ৰবা কংগ্ৰেছত গ'ল বোলে যে তেওঁ চেঞ্জ হ'ব সেইটো নহয় মানুহ চেঞ্জ হ'লে কি হ'ব বটলটো একেই আছে কিন্তু বটলটো চেঞ্জ কৰিলে কি হ'ব মটৰটো একেই আছে একো এফেক্ট নহয় সেইটো আমাৰ কাৰণে চিন্তনীয় এটা কাৰণ হ'ব নোৱাৰে কিয়নো আমাৰ BJP GSP UPPL এলায়েন্স চৰকাৰটো 5 বছৰৰ কাৰণে একেবাৰে ফিক্স আৰু আমি সেফ আমাক কোনো ইয়াত ডিষ্টাৰ্ব দিব নোৱাৰে কোনোবা কুচিয়াৰ ধৰণে বোকাত সোমাবলৈ বিচাৰিলে আমি সেইটো কিন্তু ঠাই দিয়া নহয় आं बिदिबायदि बिसास खालामाखैमोन जे बिसोर बिदिबायदि बायदि जायगायावहाय बिदिबायदि फैगोन मानो होनबा जोंनाव बै सराइबिल एरिया एसे जोंनावहाय रिमट एरियायाव गोग्लैयो बिनि थाखायनो आं बारा सानाखैमोन जे बिदिबायदि फैथारनाय खिन्थु दिनैनिखौबो नायनानै मोनथिबाय जे थारमाने जोंनि बे एरियानि सेंग्रा सिख्लाफ्रा बहुतटा माने इन्टारेस्टेड दङ सेन्ट्रेल आर्म पुलिस फर्सेसआव आरो बाखि आर्मि आरो पुलिसआव फैनो थाखाय आरो बिनि थाखायनो माखासे प्रि रिक्रुटमेन्ट ट्रेनिंफोर जागोन बे अलरेडि दिनैहाय अपेनिं जाबाय बे गासैफोरनिफ्रायनो क्लासा स्टार्ट जागोन जाहाथे थारमाने बे ट्रेनिंखौ मोजाङै बेनि थाखाय आं फंसे बुंथिनाय जाबाय सार बेनि दासान्दि एक्सुवेलि एस्टिमेटआथ' कनस्टेबलनि थाखाय सेन्ट्रेल आर्म पुलिस फर्सेसआव खालि 30 बोसोरनि थाखाय जिरायनि थाखाय जोंनि STनि थाखाय जोंनावहाय 28 बोसोरसिम दङ बाहाय खालि सेन्ट्रेल माबा पुलिस फर्सआवबो फैनाय बिदि खोथा नङा नों दस्राफ्राव फैनानै दा बे क्लास लानानै नों दस्रायाव माबा सिभिल सार्भिसफ्रावबो थांनो हायो नोङो फैनो हायो एज लिमिटआ आलदा खिन्थु पुलिसनि एज लिमिटआ आलदा आर्मिना आलदा आरो सेन्ट्रेल आर्म पुलिस फर्सेसनि एज लिमिटआ आलदा दा बेयो ओरैनो बर' एक्सुवेलि रिपर्ट मथे अनलि फर बर' लाइमोन थाखायल' बेनि अनगायैबो जों बेयो बिटिआरनि बहुद जायगायाव खालामखाबाय दाखालिसो जोङो बाक्सा डिस्ट्रिक्टआव उदालगुरियावबो स्पेसियेलि जों क'क्राझार डिस्ट्रिक्टआव क'क्राझारावबो लाखांबाय आङो बर्थमानावबो लाखांबाय दाखालि फैनानै पस्टआवबो सिगाङावनो खालामबाय मोजां आरो आं सानो आं गेजेर गेजेर फैनानै जुदि हायोबा क्लास लाफैनो हागौ माखासे जोंना अफिसार्स एक्सपिरियेन्स अफिसारफोर दङ